আজি হৈছে ৩১ অক্টোবৰত ৰাতিপুৱাৰ ৮টা ডাঙৰ খবৰ। দিৱালীত উপলক্ষে ১৪টা জিলাত স্থানীয় বন্ধ থাকিব আৰু আজিৰ দিনটোত কি হ'ব আৰু কাইলৈ কি হ'ব নিউজটো জানিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথমটো খবৰ, ৰাজ্যবাসীলৈ দিৱালীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিৱালী উপলক্ষে ৰাজ্য চৰকাৰৰ এই প্ৰয়াস। কথামতেই চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত জমা হ'ল দৰমহা। ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীয়ে লাভ কৰিলে উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰীয়ে লাভ কৰিলে আগতীয়া দৰমহা। ২৮ তাৰিখেই দৰমহা হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। কথামতেই চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত জমা হ'ল দৰমহা। দিৱালীৰ উপলক্ষে ৰাজ্য চৰকাৰৰ এই প্ৰয়াস। ৰাজ্যবাসীলৈ দিৱালীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ দিৱালীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী গড় নোপোৱা লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব pmay ঘৰ। যদিহে আপুনি আবেদন কৰা নাই, শীঘ্ৰেই কৰক আবেদন। আবেদন কৰাৰ ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পেন কাৰ্ড সাজু কৰক। আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত একাউণ্ট লিংক নাই, তেতিয়াহ'লে আপোনাৰ একাউণ্টত গৈ আধাৰ কাৰ্ড লিংক কৰক। আপোনাৰ একাউণ্টৰ সৈতে আধাৰ লিংক হৈ থাকিব লাগিব। গাঁও পঞ্চায়ত অথবা সংশ্লিষ্ট বিভাগৰ পঞ্চায়ত হ'ব লাগিব। ৰাজ্যত পকী ঘৰ নথকাকৈ কোনো লোকৰ নাথাকিব। দৰিদ্ৰ পৰিয়ালৰ ঘৰ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী পৰিয়ালে লাভ কৰিব pmay ঘৰ। যদিহে আপুনি আবেদন কৰা নাই, শীঘ্ৰেই কৰক আবেদন। যদিহে আপুনি আবেদন কৰা নাই, শীঘ্ৰেই কৰক আবেদন। নতুনকৈ ১,৭৩,০০০ ঘৰ দিব চৰকাৰে। ইতিমধ্যে ২০ লাখ দৰিদ্ৰ পৰিয়ালৰ লাভ কৰিব ঘৰ। ১৯,৫৪,০০০ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ১৮ চনৰ ছাৰ্ভে অনুসৰি এতিয়াও ৭ লাখ মানুহে ঘৰ পাবলৈ বাকী আছে। পৰ্য্যায়ক্ৰমে শ্ৰেণীভুক্ত এইসকলে লোকেও লাভ কৰিব ঘৰ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা দিয়া হ'ব এই ঘৰ। অসমত কোনো মানুহৰ কেঁচা ঘৰ নাথাকিব বুলি কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিৱালীৰ প্ৰাক্ক্ষণত এই ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। দেশৰ কোটি কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে দেৱালীৰ উপহাৰ। ৭০ বছৰৰ ওপৰৰ প্ৰতিগৰাকী নাগৰিকে লাভ কৰিব বিনামূলীয়া চিকিৎসা। মানে যিসকল মানুহৰ ৭০ বছৰ বয়সৰ ওপৰত হৈছে, সেইসকলে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব। দৰিদ্ৰ নিৰ্মূলকৰণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। এই কাৰ্ডৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। চিকিৎসা লাভ কৰাৰ বাবে বনাই ল'ব লাগিব এই আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰ হৈছে 14555। এই নম্বৰত ফোন কৰিলেই লাভ কৰিব আঁচনিৰ সবিশেষ। ৫ লাখ টকা পৰ্যন্ত বছৰি কৰিব বিনামূলীয়া চিকিৎসা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু আজিৰ
মানে যি মানে জিলা বন্ধ থাকিব সেই জিলাখনৰ নাম দিৱালীৰ উপলক্ষে 1 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে কোন জিলা বন্ধ থাকিব পাৰে বুলি কৈছে। এইকেইটা জিলাৰ নাম হৈছে গোলাঘাট, লখিমপুৰ, কামৰূপ, তেজপুৰ, শিৱসাগৰ, যোৰহাট, হাইলাকান্দি আৰু হাইলাকান্দি, বজালী, শোণিতপুৰ, শিলচৰ, ধুবুৰী, চৰাইদেউ, কোকৰাঝাৰ এই 14টা জিলা বন্ধ থাকিব বুলি কৈছে। এতিয়া আৰু বন্ধ হ'লে মই আপোনাক জনাই দিম বাৰু। আৰু মোৰ চেনেল যদি আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু